रायजोनि जेंनाखौ सोर बुजिगोन आरो सोर सुस्रांगोन? बोसोर बोसोर बारलांबाय नाथाय फाक्का मारा जाफादं सुमान काटानि गेजेराव गाहाय थांलाय फैलाय खालामग्रा लामानि थासारिया दिनैसिमबो सोलायनो रोङाखिसै। बेजोंनो लोगोसे बाक्सा जिल्ला 12 नं बरमा बियाब आरो 25 नं बागानपारा बिटिसि बियाब जाफादं Vcdcनि सिङाव थानाय गोबां लामाफोरा दिनैसिमबो फोसाबजायाखै। बेखौनो लानानै ओनसोलनि रायजो राजाफ्रा सहायनानै थानो हायैयाव लामायाव ओंखारना खुद्रिसारदों। रायजो राजाफोरा फोरमायनाय बायदिब्ला बे लामानि गाज्रि थासारिनि थाखाय हरखाब जाब्रबथाय जानाय, बेरामिफोरखौ देहा फाहामसालियाव लांनाय, फरायसाफोरा फरायसालियाव थांनाय, लोगोसे बे लामाजों फालांगि खालामनो फैनाय फालांगिफोर आरो जेब्लायबो थांलाय फैलाय हान्थिग्रा सुबुंफोरा गोबां जेंनाजों मोगा-मोगि जानाङो। बेनिखायनो बेबायदि थासारिजों भुगिनांनाय रायजो राजाफ्रा खुद्रिसारनायनि गेजेरजों दानि बिटिआर सरकारखौ थाबैनो बे लामाखौ फाहामनानै रायजोनि सुबिदा खालामना होनो खावलायहरदों। আপোনালোকে দেখাই পাইছে কি অৱস্থা, ইমান শিল, ল'ৰা ছোৱালী স্কুলত যোৱাত অসুবিধা হয়, তাৰপিছত বেপাৰ বাণিজ্যত যোৱাত অসুবিধা হয় বেপাৰীবিলাক। পিছত আমি চাইকেল লৈ ক'ৰবাত যাব লাগিলে আমাৰ চিন্তা হয় যে আমি কেনেকৈ যাম এইটো ৰাস্তাই দি, সেনেকুৱা হয়। তাৰপিছত আগতে আমাৰ চাব চেণ্টাৰ আছে, জপাদম চাব চেণ্টাৰ, তাতে আমি মেডিকেলত বেমাৰী নিব লগা হ'লে বা কিবা এটা এক্সিডেণ্ট হ'লে আমি গাড়ী এখন মাতিব লাগিলে আমাৰ চিন্তা লাগে যে ৰাস্তাটোৰ কাৰণে সোনকালে গাড়ীখন আহি নাপায়, ৰাস্তা বেয়া বুলি অসুবিধা কয়। বা আৰু বেপাৰীগিলা আহি থাকে, কিছুমান আমাৰ চকুৰ আগতে বহুত বাইক এক্সিডেণ্ট হয়, চাইকেলৰ পৰা ল'ৰা ছোৱালী পৰি যায়, আমি দেখা পালে আমাৰ বেয়া লাগে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰোঁ কি আমাক এই ৰাস্তাটো যাতে সোনকালে বনাই দিয়ে। আৰু আগত এটাই শোণিতপুৰ বুলি কয়, সেইখিনিৰ এটা কালভাৰ বনাই আছে, সেই কালভাৰটো কেনেধৰণে বনাইছে কিন্তু এতিয়া একদম ফাটি গৈছে কালভাৰটো, সেইটো যাতে অলপ চাই চৰকাৰে। আৰু এই কিবা মচলপুৰৰ এই কিবা কি বুলি কয় সেইখিনিত এখন দলং বনাইছে, সেইখানো সিমান গাড়ী অহা যোৱা কৰে, যদি বা বাছ আহে কিন্তু গাড়ীখন একদম দলংখন একদম পানীত লাগি যাওঁ অৱস্থা। মানুহ অহা যোৱা কৰিলে গাড়ীৰ ওপৰৰ পৰা মানুহ আমি ভয় কৰিব লগা, যিহেতু এইখন দলং এতিয়া আমি কেনেকৈ পাৰ হৈ যাম, সেনেকুৱা আমাৰ ভয় হয়। গতিকে এইবিলাক যাতে চৰকাৰে চাই সেইখিনিয়ে। আৰু ৰাস্তাটো আমাৰ বহুত কষ্ট, মানে ল'ৰা ছোৱালীখিনি স্কুলত যোৱাত বহুত কষ্ট। নতুন বাইক এখন আনি কিনে যদি আমি চলাব লগা হয়, আমি ভাবোঁ বাইকখন আগে বেয়া হৈ যাব, 2 দিনমান চলালিয়ে চাকা পামচাৰ কিবা কিবি বেমাৰ হৈ যায় গাড়ীবিলাক। গতিকে ৰাস্তাটো সোনকালে যাতে ভাল কৰি দিয়ে, সেয়ে চৰকাৰৰ ওপৰত অনুৰোধ। ৰাস্তাটোতো আধাখিনি হৈছে, পলাচী পাৰ হৈ এইখিনি শোণিতপুৰ কয় নেকি, তাৰপৰা সুবনখাটা কিবা এইখিনি LP স্কুলৰ সেইখিনি মাজত অলপ হৈছে, কিন্তু ইয়াৰ পৰা জপাডঙক লৈকে পূৰা এইয়ে সুদা শিলে, তাৰমানে শোণিতপুৰৰ পৰা। তাৰে আগতে অলপ কাম কৰিছিলে ৰাস্তাৰ, পিছত বাৰু কি হ'ল লকডাউন হৈ কিনে এনেকৈ এৰি দিছে আৰু আমি এতিয়া বহুত যন্ত্ৰণা খাই আছোঁ তাৰমানে এই ৰাস্তাটোৰ কাৰণে। কথাটো আমাৰ বৰমা একদম মেইন ৰোড হয়, এইটো আজিলৈকে তাৰমানে আমাৰ দলং এটা লাগে, ৰাস্তাটো আজিলৈকে বেয়া ৰাস্তা। আমি তাৰমানে পস্তাই আছোঁ, আজি 17 বছৰ নহয় 20 বছৰ পাৰ হৈ গ'ল, আজি ৰাস্তাই হোৱা নাই। আমাৰ মানে ইমান অসুবিধা হৈছে, আমি মানে খোজকাঢ়াৰ কাৰণে কি কৰিম এতিয়া। চৰকাৰে যদি আমাক ৰাস্তাটো চাই পেলাই যদি বনাই দিয়ে আমি ভাল পালোঁ হয়। গতিকে অনুৰোধ মৰমতেদি তাৰমানে বা গাঁৱৰ ৰাজ্যকেইটা ইমান অহা যোৱা অসুবিধা হয়, গতিকে মৰমতেদি অনুৰোধ ৰাস্তাটো সোনকালে বনাই দিয়ক। হৈ থাকে কেতিয়াবা সৰু সুৰা হৈ থাকে, কেতিয়াবা ৰাস্তাইদি তাৰমানে মাজে ৰাস্তাইদি চাইকেল চলাব নোৱাৰে না, চাইডেদি চলায়, কিছুমান বাইকো অকস্মাত আহি যায়, ইয়াত তাৰমানে খুন্দা খুন্দি হয়। গতিকে মৰমতেদি তাৰমানে ৰাস্তাটো সোনকালে বনাই দিয়াটো ভাল। আৰু আগৰ যি মানে এটা দলং বনাইছে, এইটো দলংটোতো তাৰমানে কি ক'ম, মানে এতিয়া গাড়ী অহা নাই বৰ্তমান, গাড়ী নাহাওঁতে মানে দলংটো ফাটি গৈছে। এতিয়া গাড়ী যদি ডাঙৰ যদি ডাম্পাৰ চাম্পাৰ আহি থাকে, তেতিয়া ৰাস্তাটো মানে এইটো দলংটো ভাঙি পেলাই ৰাস্তাটো নোহোৱা হ'ব। মোৰ মতে চাই পেলাই এইটো দলংটো ভালকৈ বনাব লাগিছিল। আৰু এইটো দলঙত মানে মই শুনামতে ৰোডে নাই বোলে, গতিকে ৰোড নোহোৱাকৈ কেনেকৈ দলং বনাব পাৰে এইটো? এইটোতো স্কিমেই নহয়, এইটো দলং বনোৱাত মানে ৰোড নহ'লে স্কিমেই নহয়, এইটো কেনেকৈ তাৰমানে বনাইছে? মই এইটো ভাবিছোঁ মানে অলপ চিন্তা কৰিব লগা হৈছে। এইটো এতিয়াতো মানে বেয়া হৈ গৈছে, এতিয়া কি কৰা যায়? সোনকালে মানে এইটো নতুন চাই পেলাই চৰকাৰে যদি বনাই দিয়ে আমি ভাল পালোঁ হয়। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइंट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन।
आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेयार पइन्टआव नोंथांमोना एसएससि, बेंक पिअ, बेंक क्लार्क, बेंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयार पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101536360 70020261333 9101536360